আজিৰ এই ভিডিঅ'টিত আমাৰ জীৱনত মোবাইল ফোনৰ ব্যৱহাৰৰ বিষয়ে আমি কথা পাতিম। আজিৰ পৃথিৱীত বিজ্ঞান আৰু প্ৰযুক্তিয়ে ইমানেই প্ৰগতি লাভ কৰিছে যাৰ বাবে ন আৱিষ্কাৰ হৈ আছে। এই আৱিষ্কাৰবিলাকৰ ভিতৰত আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত বহু সামগ্ৰীও আছে। তাৰে বহু সামগ্ৰী মাথো ধনী লোকসকলৰ বাবেহে। দুখীয়া লোকৰ কাৰণে দুখীয়া ল'ৰা বুঢ়া পুৰুষ মহিলা সকলোৰে ব্যৱহাৰ কৰিব পৰা অতি চিনাকি সামগ্ৰীবিধেই হ'ল মোবাইল ফোন। এইবিধ সামগ্ৰী এতিয়া সকলোৰে হাতে হাতে। 1973 চনতে মটৰোলা কোম্পানীয়ে প্ৰথমে মোবাইল ফোন উদ্ভাৱন কৰিছিল যদিও সেই ফোন প্ৰসাৰ তথা সহজলভ্য নাছিল। প্ৰথম মোবাইল ফোনটোৰ ওজন আছিল 2 কিলোগ্ৰাম। তাৰ পিছত বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নতিয়ে মোবাইল ফোনক কম ওজন কম দাম তথা সহজলভ্য কৰি গোটেই পৃথিৱীকে জিনি পেলালে। ফলস্বৰূপে বৰ্তমান একেবাৰে কম বয়সীয়া ল'ৰা ছোৱালীবোৰৰ পৰা বৃদ্ধ বৃদ্ধালৈকে সকলোৱে মোবাইল ফোন ব্যৱহাৰ কৰাত অভ্যস্ত হ'ল। এক প্ৰকাৰে ক'ব পাৰি যে ইয়াৰ উদ্ভাৱন তথা সহজলভ্যতাই ইমান ডাঙৰ পৃথিৱীখনক একেবাৰে সৰু কৰি পেলালে। কেই ছেকেণ্ডমানৰ ভিতৰতে পৃথিৱীৰ ইটো মূৰৰ পৰা সিটো মূৰে লাভ কৰিবলৈ সক্ষম হৈছোঁ। আত্মীয় বন্ধু বান্ধৱীৰ সুখ দুখৰ খবৰ পলকতে পাব পৰা হৈছোঁ। মোবাইল ফোনৰ বুটাম টিপি বিভিন্ন ৱেবছাইটত সংযোগ কৰি বিভিন্ন জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু মোবাইল ফোনৰ সেই সুপ্ৰভাৱবোৰৰ লগতে বহু কুপ্ৰভাৱ আছে যিবিলাক আমাৰ স্বাভাৱিক জীৱন যাত্ৰাত যথেষ্ট ক্ষতিসাধন কৰিছে। আমি ইয়াৰ সুব্যৱহাৰ কৰিব নিবিচাৰোঁ, প্ৰায়ে আমি অপব্যৱহাৰ কৰোঁ। যিহেতু মোবাইল ফোনটোতে গোটেই পৃথিৱীখন পোৱা যায়, অথচ পৃথিৱীখনৰ ভাল দিশটো চাবলৈ আমি যিমান উদ্গ্ৰীৱ হৈ থাকোঁ তাতকৈ বেছি বেয়া দিশটো চাবলৈহে আমি উদ্গ্ৰীৱ হওঁ। সেয়েহে চাগৈ আমাৰ বহু লোকৰ মানসিকতা অৱনমিত হৈছে। বহু অসামাজিক ঘটনাই সমাজখনক চুই গৈছে। আকৌ মোবাইল ফোনটো কাণত লৈ বাৰ্তালাপত ব্যস্ত থকাৰ পৰিণতিত বহু দুৰ্ঘটনাও সংঘটিত হৈছে। বহুতেই জীৱন পৰ্যন্ত হেৰুৱাবলগীয়া হৈছে। এক তথ্য মতে মোবাইল ফোন কাণত লৈ অত্যাধিক কথোপকথনত লিপ্ত হ'লে মানুহে শ্ৰৱণ শক্তি হেৰুৱাব পাৰে, মগজুত কুপ্ৰভাৱ পৰে। তদুপৰি মোবাইল ফোনৰ মাত্ৰাধিক ব্যৱহাৰে নাৰী আৰু শিশুৰ আচৰণত পৰিৱৰ্তন আনিব পাৰে। গৰ্ভস্থ সন্তানৰ বিকাশত বাধা আহিব পাৰে, যৌন জীৱনত কুপ্ৰভাৱ পৰিব পাৰে। আনহাতে মোবাইল ফোনে আমাৰ মনোযোগিতা, স্মৃতি শক্তি হ্ৰাস, উদ্বিগ্নতা আদিৰ কাৰণ হ'ব পাৰে। মোবাইল ফোনৰ পৰা নিৰ্গত বিকিৰণে DNAত প্ৰভাৱ পেলোৱাৰ লগতে আমাৰ স্বাস্থ্যৰ আন বহুতো ক্ষতিসাধন কৰে। ইয়াৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত আমাৰ মাজৰ আন্তৰিকতাখিনিও হ্ৰাস পাইছে। অৱশ্যে মোবাইল ফোনৰ ব্যৱহাৰত কেইটামান নিয়ম মানি চলিলে আমাৰ জীৱনত পৰা কুপ্ৰভাৱৰ পৰা যথেষ্ট আঁতৰত থাকিব পাৰিম। মোবাইল ফোনত 2 মিনিটতকৈ অধিক সময় কথোপকথন কৰিব নালাগে। কথা পতাতকৈ SMS প্ৰেৰণৰ অভ্যাস গঢ়ি তুলিব লাগে। শোৱাৰ সময়ত দেহৰ ওচৰে পাজৰে মোবাইল ফোন ৰাখিব নালাগে। ইয়াৰ ব্যৱহাৰ মাথো যোগাযোগ, জ্ঞান উন্মেষণ আদিতহে কৰিব লাগে। মোবাইল ফোন আধুনিক জীৱনৰ অপৰিহাৰ্য অংশ, যাৰ অবিহনে আমাৰ জীৱন অচল বুলিয়েই ক'ব পাৰি। প্ৰত্যেক বস্তুৰে ভাল বেয়া দুয়োটা দিশেই থাকিব। গতিকে মোবাইল ফোনৰ সৎ ব্যৱহাৰ কৰিব পাৰিলে ইয়াৰ পৰা আমাৰ স্বাভাৱিক জীৱন যাত্ৰাত কোনো ক্ষতি নহ'ব। গতিকে বন্ধুসকল আজিলৈ আশা কৰোঁ আপোনাক এই ইনফৰমেশ্যনটো অলপ হ'লেও ভাল লাগিল। যদি ভাল লাগিল ভিডিঅ'টিক লাইক কৰিব নাপাহৰিব, লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত যিটো বেল আইকন আছে তাত অল ছিলেক্ট কৰি দিব যাতে অনাগত দিনত আহিবলগীয়া আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপুনি পাই থাকে। থেংকছ ফৰ ৱাচিং।